बहकी सभी जुबां हैं हम हैं हजार। নমস্কাৰ মানে সুস্মিতা কিচেন এণ্ড ব্লগ চেনেলটোলৈ আপোনালোকক সকলোকে জনাইছোঁ স্বাগতম। সদায় নিচিনাকৈ আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ খুব এটা ধুনীয়া ফুড ব্লগ। আৰু আজিৰ হৈছে 22 ছেপ্টেম্বৰ। আজিৰ দিনটো মোৰ কাৰণে বহুতেই বেছি স্পেচিয়েল দিন, আৰু স্পেচিয়েল দিন বুলি ক'লে আপোনালোকে সকলোৱে জানে যে কিহৰ কাৰণে স্পেচিয়েল হ'ব নালাগে নহয় জানো। য়েছ, আজি মোৰ হৈছে জন্মদিন, আৰু এই 22 ছেপ্টেম্বৰ দিনাখনে মই এই সুন্দৰ পৃথিৱীখনত ভৰি দিছিলোঁ। আৰু সঁচাকৈ আৰু কালি ৰাতিৰ পৰা আৰু আজি ৰাতিপুৱালৈকে ইমানেই ধুনীয়া ধুনীয়া মই উইচ পাইছোঁ আপোনালোকক। ৰিয়েলি কালিৰ পৰা সঁচাকৈ ইমান বেছি বাৰ্থডে উইচ আহি আছে, সঁচাকৈ বহুত বেছিয়ে ভাল লাগিছে। সকলোকে থেংক ইউ ছ' মাছ। আৰু মই এইবাৰ প্ৰথমবাৰ ইমান উইচ পাইছোঁ, সেইকাৰণে বহুত বেছিয়ে ভাল লাগিছে। আৰু এই উইচটো বহুত বেছি ভাল লাগিছে। বন্দনা শইকীয়া, হেপী বাৰ্থডে আমাৰ টিকলি ফুড ব্লগাৰ, থেংক ইউ ছ' মাছ বা, খুব ভাল লাগিছে তোমাৰ উইচটো। সকলোকে থেংক ইউ ছ' মাছ। সকলোৱে খুব ধুনীয়াকৈ মোক উইচ কৰিছে। পাইছোঁ ইমান ধুনীয়া মোলৈ উইচ পঠিয়াইছে আপোনালোকে। আৰু ইউটিউব জাৰ্নিটোত আহি কেইগৰাকীমান মোৰ বা, কেইগৰাকীমান মোৰ ভণ্টি আৰু দাদা ভাইটি সকলোৱে একদম আপোন হৈ পৰিছে। তাৰে কেইগৰাকীমান বায়ে মোৰ কাৰণে খুব ধুনীয়া ধুনীয়া মানে মই নভবাকৈ ইমান ধুনীয়া উইচেছ ভিডিঅ' পঠিয়াইছে। মই একেবাৰে ভিডিঅ' লাষ্টত মই ধৰি ৰাখিবলৈ চেষ্টা কৰিম। আৰু সঁচাকৈ মই কেতিয়াও পোৱা নাছিলোঁ ইমানখিনি বেছি উইচ। আপোনালোকলৈও মোৰ বহুত বহুত মৰম। আৰু এগৰাকী বায়ে নিজৰ চেনেলৰ যোগেদিয়ে মানে মোক মোৰ ভিডিঅ' বাৰ্থডে ভিডিঅ' দি থৈছে। সঁচাকৈ বহুত বেছি ভাল লাগিছে, থেংক ইউ ছ' মাছ। আৰু যিসকলক মই থেংক ইউ ক'ব পৰা নাই, বহুতক ক'বলৈ থাকি গৈছে, তেওঁলোকেও যাতে মোক কেতিয়াও বেয়া নাপায়। মই দেৰিকৈ হ'লেও তেওঁলোকক ৰিপ্লাই নিশ্চয় কৰিম। আৰু আপোনালোককো বহুত বহুত থেংক ইউ, মোৰ ফালৰ পৰা বহুত বহুত মৰম। আৰু মোৰ ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্মটোত ভৰি দিয়া মাত্ৰ 2 মাহে হৈছিলে, তাতে মই বহুতখিনি মৰম বুটলিবলৈ সক্ষম হৈছোঁ। সঁচাকৈ বহুত বেছিয়ে ভাল লাগিছে। আৰু আপোনালোকে মোক সদায় এনেদৰে মৰম কৰি যাব। আৰু যেতিয়া মোৰ আজি বাৰ্থডে উইচটো আহিছে, তোমাৰ ভিডিঅ' চাই ভাল লাগে, সঁচাকৈ সেই কথাটো ক'লে মনত বহুত আনন্দ পাওঁ। কাৰণ আপোনালোকৰ কাৰণে যিহেতু মই কষ্ট কৰি গৈ আছোঁ, আপোনালোকৰ ভাল পালে মোৰ যিহেতুকে ভাল লাগিব নহয় জানো। আৰু এজন দাদা বুলিয়ে কৈছোঁ, দাদাই মোক দেৰগাঁৱত ফুড ব্লগ বনাবলৈ মাতিছে। দাদা থেংক ইউ ছ' মাছ। মই নিশ্চয় যাম। মই দেৰগাঁও বুলিয়ে নহয়, সকলোতে মই ভিজিট কৰিবলৈ মই চেষ্টা কৰিম। যিহেতুকে মোৰ ফুড ব্লগ বনোৱা বৰ বেছিকেইদিনো হোৱা নাইকিয়া, সেইকাৰণে লাহে লাহে মই সকলো জেগাতে মই যাবলৈ চেষ্টা কৰিম। কিন্তু আপোনালোকে তাৰ কাৰণে মোক কৰিব লাগিব ছাপোৰ্ট, তেতিয়াহে মই পাম সাহস নহয় জানো। আৰু সঁচাকৈ ময়ো জানো দেৰগাঁৱত বহুত কেইখন ভাল ভাল ৰেষ্টুৰেণ্ট আছে, তাৰ ওপৰত গৈ আপোনালোকলৈ মই নিশ্চয় ভিডিঅ' আনিম। কিন্তু মই অক্টোবৰত গৈ আছোঁ তিনিচুকীয়ালৈ, আৰু তিনিচুকীয়াতো মই বহুত কেইখন ৰেষ্টুৰেণ্ট ভিজিট কৰিম। আৰু আপোনালোকে যি আজিৰ ভিডিঅ'টো চাই আছে, মোক কমেণ্ট কৰি, তিনিচুকীয়াৰ পৰা যে কোনোবা চাই আছে, কমেণ্ট কৰি জনাব তিনিচুকীয়া কোন কেনেকুৱা ধৰণৰ ৰেষ্টুৰেণ্টত গ'লে আপোনালোকে ক'ব যে এইখন ৰেষ্টুৰেণ্টৰ পৰা যাব লাগে, মই নিশ্চয় সেইখনত ভিজিট কৰিম। তেনেহ'লে আহক আজি মই আপোনালোকৰ কাৰণে কোনখন ৰেষ্টুৰেণ্ট আজি লৈ আহিছোঁ। তেনেহ'লে এতিয়া ফাইনেলি ৰেষ্টুৰেণ্টখনৰ লগত আমি চিনাকি হৈ লওক। খুব এখন ধুনীয়া ৰেষ্টুৰেণ্ট, নাম হৈ গ'ল জুইশাল, দেখিছেনে? খুব এখন ধুনীয়া ৰেষ্টুৰেণ্ট। আৰু এই জুইশালখন চুকাফাতো আছে, তাতো মই গৈছিলোঁ। আজি মই ইয়ালৈ আহিছোঁ, আৰু ইয়াৰ মই এতিয়া ফাইনেলি আপোনালোকক এড্ৰেছটো তেনেহ'লে কৈ দিওঁ। এড্ৰেছটো হৈছে শংকৰদেৱ স্কুল, সকলোৱে চিনি পায়। সেই শংকৰদেৱ স্কুলৰ ৰাস্তাটো পাৰ হৈ চিধা গুচি আহিলে আপোনালোকে দেখি যাব আজিৰ ৰেষ্টুৰেণ্টখন জুইশাল। আহক তেনেহ'লে আমি এতিয়া ধুনীয়াকৈ জুইশালৰ ভিতৰত সোমাই যাওঁ, আৰু ধুনীয়াকৈ জুইশালৰ এই ধুনীয়া ৰেষ্টুৰেণ্টখনৰ পৰিৱেশটো উপভোগ কৰোঁ নহয় জানো। আহক তেনেহ'লে এইফালেদি সোমাই যাব লাগিব আপোনালোকে, এইফালেদি সোমাই যাব লাগিব জুইশাললৈ। জুইশালৰ ৰেষ্টুৰেণ্টখনৰ ভিতৰতো আপোনালোকে এবাৰ উপভোগ কৰি লওক। বিৰাটেই ধুনীয়া, একদম আনকমন, একদম ষ্টাইল, দেখিছেনে? আৰু যিহেতু নামেই হৈ গ'ল জুইশাল, সেইকাৰণে
জুই ব্যৱস্থা নাথাকিলে হ'ব জানো একদম ইউনিক ষ্টাইলত একেবাৰে জুইশালৰ ব্যৱস্থা কৰি দিছে নহয় জানো আৰু দেখিছেনে কিমান ভাল লাগিছে বিৰাট বেছিয়ে ভাল লাগিছে আৰু যদি এতিয়া জুইশালৰ পৰিৱেশটো খুব ধুনীয়াকৈ অকণমান আমি উপভোগ কৰিলোঁ এইফালেও এটা খুব ধুনীয়া স্পেচ আছে এইফালেও আপোনালোকে আহি পেলাই বহিব পাৰিব আৰু এইফালে পাৰ্টটো ক'বই নালাগে বিৰাটেই বেছি ধুনীয়া হয় আৰু এতিয়া এইটো মেইন বস্তুটো হৈ গ'ল কেক আৰু এইটো মোক দিছে মোৰ ঘৰৰ ফেমিলিয়ে আৰু তেনেহ'লে এতিয়া আপোনালোকক আৰু আজি মোৰ লগত এয়া মোৰ একদম কলেজৰ বেষ্ট ফ্ৰেণ্ড আৰু তাই সঁচাকৈ একদম মানে পৰহি পৰা মোৰ বাৰ্থডে বুলি এক্সাইটেড হৈ আছে বিৰাট বেছি ভাল লাগিছে আৰু এইটো তেনেহ'লে মই এতিয়া খুলি লওঁ আৰু আপোনালোকক দেখাওঁ কেকটো আৰু ফাইনেলি আজি মোৰ কেকটো হৈ গ'ল এইটো চব মোৰ কিচেনটো বেয়াই হৈ গ'ল মনটো বেয়াই লাগি গৈছে ৱাও ইউটিউব দেখিছেনে হেপী বাৰ্থডে সুস্মিতা কিচেন এণ্ড ব্লগ আৰু কেকটো বিৰাটেই বেছি ভাল লাগিছে তাতে আছে ইউটিউবৰ চিম্বল নহয় জানো এইটোৱে হৈ গ'ল আৰু মোৰ হাতটো লাগিয়ে বেয়া হৈ গ'ল কেকটো সঁচাকৈ মনটো একদম বেয়া লাগি গৈছে দেই ফটো মাৰিবলৈকে নাপালোঁ গম পায়নে নিজৰ বাৰ্থডে কেকৰ মম নিজে আৰু এতিয়া মোৰ মমজলি হৈ গ'ল আৰু এই কেকটো মই কৈছোঁৱেই যে মোৰ ফেমিলি ফালৰ পৰা দিছে মা পাপা শব্দটো এনেও বিৰাটেই বেছি এটা পবিত্ৰ শব্দ নহয় জানো য'ত একো ভাষাৰে আমি মা পাপা শব্দটো তুলনা কৰিব নোৱাৰোঁ আৰু মোক সঁচাকৈ ঘৰখনে মোৰ ইউটিউবৰ মানে জাৰ্ণিটোত বহুত বেছিয়ে ছাপোৰ্ট কৰে আনকি মোৰ তিনিচুকীয়াত থকা মাহীয়েও বহুত বেছিয়ে ছাপোৰ্ট কৰে সেইকাৰণে মই মানে ইউটিউবৰ জাৰ্ণিটোত সফল হ'ব পাৰিছোঁ লগতে আপোনালোকে জানে মোৰ বায়ে একদম তাইতো নহ'লে মোৰ একদম হাতখন ছিঙিয়ে যাব মানে ইমানেই মই কৈছোঁ একদম সকলো ক্ষেত্ৰতে আগভাগ ধৰা ভিডিঅ' মেইন গুৰি তাইয়ে মানে কেমেৰাৰ পৰা ধৰি সকলোতে ছাপোৰ্ট কৰা মেইন ব্যক্তিগৰাকীয়ে হ'ল তাই আৰু আজিকালি এটাৰ বস্তু বিৰাটেই বেছি ভাল লাগে পাপা সদায় আহি পেলাই গাটো ধুই পেলাই মানে ফ্ৰেছ হৈ পেলাই ডাইৰেক্ট মোৰ ভিডিঅ' এটাই যেতিয়া একদম বিচনাখন আৰাম কৰি সদায় মোৰ ভিডিঅ'টো চাই বহুত বেছিয়ে মনটো ভাল লাগে সঁচাকৈ বহুত বেছিয়ে মই ছাপোৰ্ট পাইছোঁ আৰু মা পাপাকনো মোৰ ফালৰ পৰা কি ক'ম আপোনালোকে মাৰ পাপাই সুস্বাস্থ্য কামনা কৰিব দুইজনৰে দেই আৰু এতিয়া মই আপোনালোকৰ মুখৰ আগত লৈ মোৰ আজিৰ এই বাৰ্থডে দিনৰ কেকটো মই তেনেহ'লে কাটিবলৈ আৰম্ভ কৰি দিওঁ আজি মোৰ লগত মোৰ অকল লগৰজনীয়ে আছে বিশেষ মই চেলিব্ৰেশ্যন একোৱে কৰা নাইকিয়া যেনেদৰে মই ফুড ব্লগ বনাওঁ মোক এখন ৰেষ্টুৰেণ্টৰ পৰা যিহেতুকে মোক বনাবলৈ কৈ আছিলে সেইকাৰণে মই ভাবিলোঁ আজি মই মোৰ বাৰ্থডে স্পেচিয়েলি ফুড ব্লগটো ইয়াৰ পৰাই ষ্টাৰ্ট কৰি দিওঁ তেনেহ'লে আজি মই এয়া আপোনালোকক মুখৰ আগত লৈ মোৰ একদম মানে মৰমৰ ইউটিউবৰ ফেমিলিক মই মুখৰ আগত লৈ আজি মই বাৰ্থডে কেক কাটিম হেপী বাৰ্থডে টু হেপী বাৰ্থডে টু ইউ প্ৰথমতে আপোনালোককে খুৱাইছোঁ তাৰপিছতে নিজে খাই দিওঁ আৰু দেই অকণ চাপৰি দিওঁ তেতিয়া মুখখন নলগাবি পাই সঁচাকৈ মুখখন নলগাবি প্লিজ নালাগে মুখখন লগাব নালাগে মই ভিডিঅ'টোৰ মাজতে খুব ধুনীয়া এটা চিন ধৰি ৰাখিব বিচাৰিছোঁ মোৰ ইউটিউবৰ দ্বাৰা চিনাকি খুব এগৰাকী মৰম লগা বা আছে প্ৰাৰ্থনা গোহাঁই বায়েতো খুব ধুনীয়াকৈ নিজেই উইচেছ পঠিয়াইছে তথাপিও বা ভাগত 3 মহীয়া আলফুলৰ হতুৱাই মানে ইমান ধুনীয়া ভিডিঅ' এটা দিছে ন সঁচাকৈ ভিডিঅ'টো দেখি মোৰ বিৰাটেই বেছি ভাল লাগিছে সঁচাকৈ মোৰ বাহঁতৰ কথা কৈ থাকিলে আজি শেষেই নহ'ব মই বুজাব নোৱাৰোঁ বাহঁতৰ কথা কি বুলিনো ক'ম কি বুলিনো নক'ম মোৰ একচুৱেলি তেনেকুৱা লাগে আৰু ক'লে মানে ভিডিঅ' বহুতে বেছি দীঘল হৈ যাব আপোনালোকে সেইকাৰণে ফেচবুকত মোক খুব ধুনীয়াকৈ দিয়াই আছে আপোনালোকে সুস্মিতা শইকীয়া বুলি মাৰি পেলাই চাবগৈ বাহঁতে কি ধুনীয়াকৈ মোক উইচেছ পঠিয়াইছে মই নভৱাকৈ সঁচাকৈ থেংক ইউ ছ' মাছ গুড মৰ্ণিং সুস্মিতা মাহী হেপী বাৰ্থডে মই শুই উঠিছোঁ আমাৰ ইয়াত বহুত ঠাণ্ডা ধাক্কাই গ'ল
দেখিছেই যিহেতুকে মোৰ আহি গ'ল ফাইনেলি খানা আৰু ইয়াতে কি আছে মই নকওঁ আজি মোৰ লগত ইয়াৰে এগৰাকী বেটি আছে তেওঁৱে কৈ দিব ক'ব আপুনি কি আছে কৈ দিব এইটো চাটনি হয় এইটো আলু পিটিকা এইটো পানী টেঙা হয় মাষ্টাৰ্ডৰ হয় তাৰপিছত এইটো আখুনি তাৰপিছত আৰু এইটো মাছৰ চাটনি হয় তাৰপিছত তাৰ বাকীখিনি সেইটো গ্ৰীণ চিলি দেখিছে এখন মানে জুইশালৰ স্পেচিয়েলি স্পেচিয়েল থালি হয় তাৰপিছত থালিৰ লগত আমাৰ ভেজিটেবল আহে তাৰপিছত এইটো হৈছে ঢেকীয়া এইটো আলু সৰু আলু ফ্ৰাই তাৰপিছত এইটো খাৰ সৰু আলু খাই এইটো খাৰ হয় এইটো খাই ন এইটো আলু পিটিকা একদম মানে ফাইনেলি থালিখনত যি থাকিব লাগে একদম পাৰফেক্ট একদম সেইখিনি বস্তুৱে আছে আৰু মানে একদম জুইশালৰ মানে স্পেচিয়েল থালি বুলি ক'লে একদম মানে গোটেই বস্তুকেইটাই আছে মানে একদম পূৰা থলুৱা খানা হিচাপে এইটো খাৰ হয় অমিতা দিয়া তাৰপিছত ইয়াত মাছ দিয়া থাকে যেনিবা তাৰপিছত এইটো ভেজ কচু বইল হয় তাৰপিছত এইটো ভেজ বইল যিটো শাকৰ ভাজি খুতৰা শাক হয় তাৰপিছত এইটো ডাল তাৰপিছত এইটো ৰাইচটো হয় খামটি লাহি চাউল আজি মই ফাৰ্ষ্ট ট্ৰাই কৰিবলৈ গৈ আছোঁ খামটি লাহি চাউল ঠিক আছে তেনেহ'লে মই খাই মেলি আপোনালোকৰ ৰিভিউ দি আছোঁ ঠিক আছে আৰু এতিয়া মুখৰ আগত খানালৈ কোনোবা ৰখি থাকিব পাৰে জানো মইতো একেবাৰে নোৱাৰোঁ তেনেহ'লে আজি মই ফাৰ্ষ্ট ষ্টাৰ্ট কৰি খামটি লাহি চাউল মই আজি ফাৰ্ষ্ট টাইম খাম পাতটো মই কি পাত নাজানো দেই প্ৰথমতে পাহৰিয়ে গৈছোঁ ন কি বুলি কৈছে তেওঁলোকে বাৰু আপোনালোকে গম পালেই এইটো কিহৰ তেওঁলোকে হেৰি দিছে মই খাই চাওঁ তেতিয়া নিশ্চয় গম পাম বিৰাট টেষ্টি লাগিছে সঁচাকৈ জুইশালৰ প্ৰথম মানে ভাত খোৱাৰ মানে মুখত লৈয়ে বেলেগ এটা মানে সোৱাদ লাগিছে মানে মই আপোনালোকক কি বুলি বুজাম মানে সৰু আলু মই এনেও ভাল পাওঁ আলু পিটিকা আৰু যিহেতুকে বেছি খানা হৈ গ'লে মোৰ খানা থাকি যায়গৈ মানে একদম খাবলৈ পাহৰি যাওঁ মানে আৰু এতিয়া লৈ লৈছোঁ পূৰা চিলি চিকেনৰ লগত টেষ্ট কৰিম এতিয়া খুব ধুনীয়া আছে এইটো বইল হয়তো প্ৰিয়ে খাই চাইছোঁ দেই বইল দাইল বিৰাট ধুনীয়া লাগিছে এইটো বোলে ঢেকীয়া নহয় এইটো খুতৰা শাক এইফালে ঢেকীয়া আছে একদম পূৰা থলুৱা খানা এতিয়া দাইল অকণমান টেষ্ট কৰি চাওঁ এইটো পানী টেঙা বুলি কৈছিলে নেকি এইটো পানী টেঙা অকণ লৈ লৈছোঁ এইটোতো বহুত ভাল লাগে শুকান মাছৰ চাটনিটো বহুত ভাল লাগে এইটো কি কৈছিলে নাম মই পাহৰিয়ে গ'লোঁ মনত নাথাকে ইমানবোৰ খানা হ'লে এইটো শুকান মাছৰ চাটনি বিৰাট ধুনীয়া সঁচাকৈ ইয়াত খাই বহুত ভাল লাগে মোৰ আলু পিটিকা অল টাইম ফেভাৰিট এই পিটিকা হ'লে একোৱেই নালাগে বিৰাট টেষ্টি লাগিছে সঁচাকৈ খামটি চাউলৰ ভাত আজি মই প্ৰথমবাৰ খাইছোঁ বিৰাট ভাল লাগিছে
আৰু একদম থালিখন খাই মোৰ একদম ৰিয়েলি একদম পেট পূৰা ভৰ্তি হৈ গ'ল বিৰাটেই টেষ্টি থালি আছিলে আপোনালোকে এবাৰ জুইশাললৈ কিন্তু যিসকল নাই হোৱা নিশ্চয় আহিব এবাৰ খাই চালেহে গম পাব জুইশালৰ সোৱাদ কেনেকুৱা একদম নামে সতি খানাও একদম মানে পাৰফেক্ট মই আপোনালোকক এইটোৱে কৈছোঁ আৰু এতিয়া যিহেতুকে জিৰা ৰাইচ আছিলে অকণমান ইয়াৰো খাই পেলাই আপোনালোকক লাষ্ট ৰিভিউটো মই দি দিছোঁ এইটো মই চামুচে খাম আৰু পুৰা একদম চাউল দিছেনে একদম এটা হৈ আছে জ্বলা হৈছে অকণমান চিলি চিকেনটোৰ কাৰণে জ্বলা ভালতে হৈছে বিৰাট ভাল লাগিছে খুব টেষ্টি আপোনালোকক খাই মেলি খুব ধুনীয়াকৈ দেখালোৱে সোৱাদ দিলোৱে আৰু ইয়াৰে যিজন অনাৰ হয় তেওঁ ইয়াতে নাথাকে সেইকাৰণে মই ইয়াৰে এজন ব্যক্তিৰ লগত আপোনালোকক স্নেহ কৰাই দিওঁ যিহেতু আহিছিলোঁ ইয়ালৈ দাদা আপোনাক পোনপ্ৰথমে আমাৰ চেনেল স্বাগতম জনালোঁ মোৰ নাম তলিক্য ডেকা আৰু জুইশাল কেতিয়া মানে অপেনিং কৰিলে মোৰ জনাটো নতুনেই হয় বাৰু বেছি মানে মাহ হোৱাই নাই 4 মাহ 3 মাহমান হ'ব লাগে ন 3 মাহ ৰানিং হৈছে সেয়া আৰু আপোনালোকৰ খানা একদম আল্টিমেট বিৰাট বেছি ভাল লাগিলে খাই পেলাই আৰু মই যিসকলে ইয়ালৈ নাই অহা সকলোকে মষ্ট ৱেলকাম জনাইছোঁ ইয়ালৈ এপাক আহিব আৰু খানাটো সোৱাদ লৈ চাবহি বিৰাটেই মানে ভাল পাব আপোনালোকে খাই পেলাই আৰু আপোনালোকৰ জুইশাল চুকাফাটো আছে ন হয় জুইশাল চুকাফাটো এখন আছে মৰাণতো এখন আছে এতিয়া আৰু হেৰি শিৱসাগৰতো এখন ওপেন কৰি আছে শিৱসাগৰতো কৰি আছে ন আৰু হোৱা নাই ন আৰু আপুনি মোৰ ভিডিঅ'টোৰ যোগেদি মোৰ ভিউৱাৰ্ছসকলক কি ক'ব বিচাৰিব আপোনালোকৰ এই ৰেষ্টুৰেণ্টখনৰ বিষয়ে সকলোতে মানে আমাৰ ৰেষ্টুৰেণ্টত আহি খানাটো টেষ্ট কৰি যাবলৈ অনুৰোধ জনালোঁ যাতে আমাৰ জুইশালৰ খানাটো খাই পেলাই টেষ্টি কৰে সঁচাকৈ আৰু হেৰি খামটি লাহি চাউলটো খাই সঁচাকৈ বহুত বেছি ভাল লাগিলে আৰু আপোনাৰ মই এটা সুধিব বিচাৰিম মানে খামটি লাহি যেন চাউলৰ দুটা হেৰি দিয়ে বা মানে এনেকৈ টোপোলা দিয়ে মানে একে চাউলে নে দুইটা হয় একে চাউলে হয় খালি দুটা দিয়ে ন এটা থালিত দুটাকৈ দিয়া হয় এটা থালিত দুটাকৈ ন আৰু একেবাৰে ৰিজনেবল প্ৰাইচ মই কৈছোঁ মাত্ৰ 150 টকা আৰু খুব ধুনীয়াকৈ আপোনালোকে একদম থলুৱা এখন মানে জুতি ল'ব পাৰিব সোৱাদতে ঠিক আছে দাদা কথা পাতি ভাল লাগিলে ধন্যবাদ থেংক ইউ আৰু জুইশালৰ আজিৰ ৰেষ্টুৰেণ্টৰ আৰু স্পেচিয়েলি বাৰ্থডে ফুড ব্লগ মোৰ আজি ইমানটোৱে আছিলে খুব ধুনীয়া এটা মানে স্পেচত থিয় হৈ লৈছে দেখিছেনে আৰু সঁচাকৈ বিৰাটেই ধুনীয়া হয় ৰেষ্টুৰেণ্টখন আপোনালোকে এবাৰ আহি কিন্তু ভিজিট কৰিবহি যিসকল নাই অহা মই বাৰে বাৰে কৈছোঁ কাৰণ ইয়াৰ টেষ্টটো এবাৰ লৈ চাব তেতিয়া নিশ্চয় গম পাব আৰু ঠিক আছে তেনেহ'লে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ একেবাৰেই নাপাহৰিব আৰু যিসকলে আজি মোৰ ভিডিঅ'টো পোনপ্ৰথমবাৰৰ কাৰণে চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ যাব আৰু লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো শ্বেয়াৰ কৰি দিব তেনেহ'লে আজিলৈ মই আহিছোঁ আকৌ বেলেগ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ অতি সোনকালে আহি আছে এইখনলৈ নিশ্চয় এপাক আহিব আপোনালোক ঠিক আছে তেনেহ'লে আজিলৈ টাটা বাই বাই